এনেকৈ মাছ আজি মই প্ৰথম ঘৰত বনাইছোঁ। সকলোৰে বনোৱা ধৰণবিলাক বেলেগ বেলেগ, কিন্তু মইনো কেনেকৈ বনাইছোঁ সেয়াহে আপোনালোকক দেখাইছোঁ। সাধাৰণতে কেঁচা মটৰটো আমাৰ ঘৰত ইমান নাখায়, কিন্তু আজি মাছৰ লগত বনালোঁ, সকলোৱে টকালি পাৰি খালে। বিশেষকৈ মানুহজন, তেখেতৰ খোৱা বোৱাত বহুত বাছ, মানে বহুত কম পৰিমাণৰ বস্তু আছে যি তেওঁ খাই ভাল পায়। আজি কিন্তু কৈছে এয়া খাবলৈ ভাল হৈছে বুলি। গৰম তেলত তেজপাত, কেঁচা জলকীয়া আৰু এটা মিডিয়াম চাইজৰ কাটি ৰখা পিঁয়াজ ব্যৱহাৰ কৰিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱাৰ পৰা দুটা বিলাহী দি দিছোঁ। বিলাহী দিয়াৰ লগে লগে নিমখ, হালধি আৰু চেনি অকণমান দি দিছোঁ। চেনি এইকাৰণে দিছোঁ যাতে বিলাহীকেইটা যদি বেছি টেঙা হয়, চব্জিখিনি টেঙা টেঙা যাতে নালাগে, সেইকাৰণে চেনি অকণমান দি দিছোঁ। আৰু মটৰকেইটাও দি দিলোঁ। মটৰকেইটাই আৰু বিলাহীখিনি অকণমান সময় ভাজি লোৱাৰ পাছতে গৰম পানী দি দিছোঁ। আৰু গৰম পানী দিয়াৰ কাৰণে উতলটো সোনকালে আহিলে তাৰ পাছতে মাছ কেইটুকুৰা দি অকণমান সময় উতলোৱাৰ পাছতে ধনিয়া দি দিলোঁ। ধনিয়াৰ পৰিমাণটো অকণমান কম হৈছিল কাৰণে মই মান ধনিয়াও কেইডালমান আনি ল'লোঁ। তাৰ পাছতে ভাতকেইটা বাঢ়ি ল'লোঁ। আজি আকৌ বনশাকৰ দাইলকণ বনাইছিলোঁ, সেয়াও খাবলৈ খুব ভাল হৈছিল। লগতে বিলাহী, মটৰ আৰু মাছৰ জোলকণ আছেই, আৰু মাছৰ পেটুৰ ভাজি আছিল।